অতি দুখেৰে জনাব বিচাৰিছোঁ, যোৱা ৰাতিৰ প্ৰচণ্ড ধুমুহাই বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰিছে। আৰু এই ধুমুহাই দৰিদ্ৰ অসহায় লোকসকলৰ জুপুৰি ঘৰ, বিভিন্ন ধৰণৰ বাঁহৰ খেৰী ঘৰ আদিকে কৰি দুৰ্বল ঘৰসমূহৰ টিন পাত চালি আৰু গৃহৰ যথেষ্ট ক্ষতিসাধন কৰিছে। বিভিন্ন গছ গছনি উভালি পৰিছে আৰু খেতিয়কসকলৰ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। আমি ৰাতিপুৱাৰে পৰা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত খা খবৰ লৈছোঁ, বিভিন্ন প্ৰান্তত গৈ ক্ষয় ক্ষতিৰ বুজ লৈছোঁ। ইয়াৰ পৰা এটাই কথা অৱগত হৈছোঁ যে যিহেতু 21 দিনতকৈ অধিক সময় লকডাউন চলি আছে এইবোৰ অঞ্চলত, প্ৰায় সকলো লোকে দিন হাজিৰা কৰা লোক, শ্ৰমিক লোক আৰু কৃষকসকলে গৃহবন্দী কৰি ৰাখিব লগা হৈছে। তেখেতসকলে যথেষ্ট আৰ্থিক অনাটনৰ সন্মুখীন হৈছে। প্ৰায় এসাঁজ খাবলৈ তেওঁলোকে যি সময়ত চিন্তা কৰি থাকিব লগা হৈছে, সেই সময়তে প্ৰকৃতিৰ এই প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে। সেইকাৰণে তেওঁলোকে যথেষ্ট চিন্তনীয় দেখা পাইছোঁ। তেওঁলোকে মূৰে কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। লগতে লকডাউনৰ ফলত তেওঁলোকে ঘৰসমূহ মেৰামতি কৰাৰ কাৰণে যি সামগ্ৰীৰ প্ৰয়োজন, সেই দোকান পোহাৰসমূহ বন্ধ থকাৰ কাৰণে সেইবোৰ ক্ৰয় কৰিব পৰা নাই। আৰু যিসকলে অতিকৈ দৰিদ্ৰ অসহায় লোক, তেওঁলোকে ঘৰসমূহ মেৰামতি কৰাৰ কাৰণে যথেষ্ট চিন্তাত পৰিছে। আমি ৰাতিপুৱাৰ পৰা বিভিন্ন খা খবৰ লৈ আমি সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা চলাইছোঁ। আমাৰ সতীৰ্থসকলেও নিজৰ নিজৰ অঞ্চলত খা খবৰ লৈ আছে। সেইকাৰণে অসম চৰকাৰ, গোৱালপাৰা জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনালৈ অনুৰোধ জনাইছোঁ, আপোনালোকে লকডাউনৰ সময়ত জনসাধাৰণৰ আৰ্থিক অনাটনৰ সন্মুখীন হৈছে, এই কথা আপোনালোকে অৱগত। সেইকাৰণে এই মুহূৰ্তত এই যোৱা ৰাতিৰ প্ৰচণ্ড ধুমুহাত ক্ষয় ক্ষতিৰ পৰিমাণৰ এক বুজ লৈ এক ক্ষতি পূৰণৰ ব্যৱস্থা কৰিব লাগে। আৰু নিজৰ নিজৰ চুবুৰীত থকা সামৰ্থ্যৱান ব্যক্তিসকলেও এজন দুজন পৰিয়ালক এই সময়ত সহায় কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমিও সামৰ্থ্য